गुड मॉर्निंग गाइस हमारा कर लेते हैं स्वागत है आरंभ ट्रैवल जो लक्ष्मण तो মানে গাইছ মানে এতিয়া কি কৰোঁ কি নকৰোঁ সেই লাগিছে আৰু মানে বৰপেটাত গৈছিলোঁ বৰপেটা ক্লিপবিলাক ডুপ্লেক্স ক্লিপবিলাক ডিলিট হৈছে আৰু কেইটামান ক্লিপ আছে সেইটো আপোনালোকক দেখাই আছোঁ অলপ দেৰিকৈ মানে আজি মানে এটা চাইকেল ৰাইডত যাম লেজাত যামেই গাইছ লেজাত মানে আপোনালোকে চাই দেখোঁ অলপ দেৰিকৈ গ'লে ভিডিঅ'টো স্কিপ নকৰোঁ দুটা আপোনালোকক দেখাম চাইকেল লৈ যাম লেজাত কেনেকৈ যায় সেই দেখাম এতিয়া মানে ক্লিপবিলাক গ'ল কি কৰোঁ এতিয়া সেই হ'ল মানে বাদ দিয়া গাইছ এইগিলাখান বাদ দি গাইছ এইগিলাখান ভাবি থকা নাই নতুন নতুন ভিডিঅ' আহি থাকিব আপোনালোকে সেই চাব আৰু কেতিয়াবা মিছ আণ্ডাৰষ্টেণ্ডিং হয়ে এতিয়া মানে আৰু কি কৰোঁ আৰু ব'লক এতিয়া আমি লেজাত যাই থাকোঁ মানে গা চা ধুই লওক অলপ ভাটিবেলাকে যাম এতিয়া মানে হেৰি হৈ আছে দিন হৈ আছে অলপ দেৰিকৈ যাই আছোঁ মানে গাইজ ফাৰ্ষ্ট বৰপেটাত দুটামান ক্লিপ হৈছে সেইকেইটা আপোনালোক যোৰা লগাই দিয়া চাই লওক হেমন্ত বিশ্ব আহিছে গাইজ হেমন্ত বিশ্ব আপোনালোকে চাওকচোন হেমন্ত বিশ্ব আহিছে মানুহ দি চাওক মানুহ চাওক আপোনালোকে মানুহ তো গাইজ মানে এতিয়া যাই আছোঁ এনেকৈ ৰাতি হ'ল বাৰু অলপ দেৰি হ'ল এনেকৈ যাই আছোঁ মানে 20 কিলোমিটাৰমান চাইকেল চলালোৱে ভাগাত ধৰি গ'ল এতিয়া এনেকৈ যাই আছোঁ বলক এতিয়া যাই থাকোঁ গাইজ ইয়াতে আমাৰ দলং পালোঁ দলঙত অলপ ৰখি আছোঁ গাইজ মানে হেৰি এনেকৈ ৰখি আছোঁ ইয়াতে এনে একবাৰ নদীৰ কাষত বহুত দূৰ আহিলোঁ খোজকাঢ়ি নদীৰ কাষত এনেকৈ ৰখি আছোঁ এতিয়া মানে বলক এতিয়া যাই থাকোঁ তো গাইজ মানে পামেই আৰু বেছি দূৰ নাই অলপ ইমানমান পালোঁ পাই আছোঁ অলপ দেৰিকৈ পাই কেনে লগ পাই আছোঁ আপোনালোকক গাইজ মানে এনেকৈ বহি আছোঁ কি কৰিম এনেকৈ হেডফোন লগাই এনেকৈ বহি আছোঁ এতিয়া মানে ডাইৰেক্ট আৰু ভাত খোৱাত আপোনালোকক লগ পাই আছোঁ এতিয়া কি কৰিম এনেকৈ বহি আছোঁ কি কৰিম আৰু এতিয়া গাইজ অলপ দেৰিকৈ আপোনালোকক ভাত খোৱাত লগ পাম আৰু লেজাখন আপোনালোকক কেনে দেখাম এতিয়া মোবাইলটো গাইজ বহুত ঘুমালোঁ এতিয়া মানে ভাতটো খাই লওঁ নেকি বহুত ক'লোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লেজাখন দেখাম কিবা কিবি এনেকৈ চাইকেল লৈ ঘূৰিম আৰু লেজাখন দেখাম মানে এতিয়া মানে ভাতটো খাই লওঁ বলক এতিয়া মোৰ ভোকো লাগিছে ভাতটোও খাব লাগে বলক ভাতটো খাই লওক আপোনালোকক কি আইটেম আছে দেখাই দিয়ক নৰ্মেল আৰু কি খাম আৰু মইতো এনেও বেছি মাংস চাংস নাখাওঁৱেই মাংস নাখাওঁ মানে মাংস পালি মই লাগিলে এনেকৈ বাঁহৰ তলত এনেকৈ বহি আছোঁ কি কৰিম আৰু লেজাখন আপোনালোকক অলপ দেৰিকৈ দেখাই আছোঁ মানে এতিয়া এনেকৈ বাঁহৰ তলত মজাকৈ বহি আছোঁ অলপ দেৰিকৈ মজাকৈ লেজাখন দেখাম এতিয়া ভাতটো খাই লওঁ দিনত আৰু মানে কালি ভাটিবেলাকৈ ঘৰত যামেই আৰু এতিয়া মানে এনেকৈ আছোঁ মজাকৈ এতিয়া বলক এতিয়া আমি ভাতটো খাই লওঁ তাৰপিছত আপোনালোকক দেখাম মানে ৰাতি এনেকৈ ঘূৰি আছোঁ মামাহঁতৰ ঘৰ পালোৱে এনেই এইফালে ফুৰিব আহিছিলোঁ এনে ৰাতি এনেকৈ ঘূৰি আছোঁ মানে কি কৰিম আৰু আপোনালোকক এটা বস্তু দেখাই আছোঁ মানে দেৱালী অহাই নাই দেৱালী নাহাতে আপোনালোকক ফুলজাৰি দেখে জ্বলাই দেখাই দিম দোকানত আছিল এক পেকেট সেইকাৰণে ফাল্টু কৰিব লৈ আহিলোঁ মজাকৈ এতিয়া দেখাম ফুলজাৰি জ্বলোৱা অলপ দেৰিকৈ দেখাইছোঁ ফাৰ্ষ্ট মামাহঁতৰ ঘৰ পালোৱে ৰহ সোমাই লওঁ মামাহঁতৰ ঘৰ অলপ দেৰিকৈ দেখাইছোঁ वो अलग ही लेवल का बंदा था তো গাইজ মানে এনেকৈ যাই আছোঁ মজাকৈ এনেকৈ ফুৰি আছোঁ আৰু এতিয়া মজাকৈ এইটো লেজাৰ চাওক আৰু আপোনালোকক ইয়াতে এটা মন্দিৰ আছে সেইটো মন্দিৰ আপোনালোকক দেখাব বলক যাই থাকোঁ গাইজ মানে ইয়াতে বেয়া ৰাস্তা এটা আছে এইফালে বেয়া ৰাস্তা এটা আছে এতিয়া মন্দিৰটো পালোঁ মজাকৈ এইটো মন্দিৰ বেয়া ৰাস্তা গাইজ এইগিলাখান বেয়া ৰাস্তা মজাকৈ মন্দিৰটো আপোনালোকক দেখাওঁ বাহিৰৰ পৰাই দেখাওঁ গাইজ এইটোৱে মন্দিৰ মজাকৈ আপোনালোকে চাইছে এইটোৱে গাইজ মন্দিৰ এইটো গেট গাইজ গাড়ীগিলা আহিছে
মজাকৈ এইটোৱে মন্দিৰ গাইজ মানে এতিয়া যাই থাকোঁ মজাকৈ মামাহঁতৰ ঘৰত দেখি আৰু ভাত চাত খাই লওঁ তাৰপিছত আজি মানে ভাটিবেলা ঘৰত যাম মজাকৈ অলপ দেৰিকৈ লগ পাই আছোঁ আপোনালোকক ভাত চাত খাই গাইজ বৰষুণ বেয়া বৰষুণ দিছে গাইজ জিকি আছোঁ তো গাইজ মানে লেজাৰ পৰা আহি পালোঁ ফাইনেলি ঘৰ হোম আহি পালোঁ মজাকৈ ফাইনেলি মানে কপিৰাইট আহিছে ভিডিঅ'টো সেইকাৰণে আটা মাৰি ভ্লগ বনাই আছোঁ মানে কপিৰাইট আহিছে কিয় জানে বৰষুণ দি আছে আপোনালোকক বৰষুণ দেখাই আছোঁ ৰ'ব কি বৰষুণ দিছে ধাৰাসাৰ মানে 2-3 দিনৰ পৰা দিয়ে আছে আমাৰ ইয়াতে বৰষুণ আৰু এই গাইজ দেখছি কি বৰষুণ ৰাতি হৈছে হোৱাইট এংগেলত শ্বুট কৰিছোঁ সেইকাৰণে কোৱালিটি অহা নাই গাইজ মানে এতিয়া ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব আশা ৰাখিছোঁ আপোনালোকে তেতিয়া এনেকৈ মোক মৰম দিয়ে আৰু আগবঢ়াই লৈ যায় বাৰু গাইজ নেক্সট ভিডিঅ'ত লগ পাম বাৰু আৰু কালি এখন বিয়া আছে সেইখন বিয়াৰ ভ্লগ এটা শ্বুট কৰিম নে নৰিম আপোনালোকে কমেণ্ট কৰি ক'ব তাৰপিছত শ্বুট কৰিম গাইজ থওঁ এতিয়া हेलो हेलो तो चलिए शुरू करते हैं। देख नरेंद्र मोदी जब से आया है तब से जितने बाहर के जो देश के हुए हैं प्रधानमंत्री वगैरह वो वो विदेश वाला रिस्पेक्ट करते हैं इंडिया की जब से पहले तो वो नहीं करते थे कांग्रेस के सामने कहा करते थे कोई नहीं करता था और दूसरा और तो बहुत चीजें करी है मोदी ने अरे दूसरा बताओ ना चलो एक विश्व में नाम कर दिया दूसरा क्या किया अभी मजा आएगा ना भिड़ो बाकी इंडिया के लिए भी किया बहुत कुछ क्या लाइक वैसे तो इतना नहीं है बट हाँ? फिर भी केजरीवाल तो नहीं पसंद अरे यार छोड़ो ना केजरीवाल को मोदी जी का तो काम बताते चलो एक विश्व में नाम किया दूसरा दूसरा क्या किया वो तो नहीं याद आता तीसरा नहीं बता विश्व में क्या नाम किया बस यही ताकि रिस्पेक्ट करते हैं लोग रुको जरा सबर करो अच्छा फ्रांस के राष्ट्रपति का नाम मालूम है